আর বিটিসির সম্মানীয় ইএম রঞ্জিত বসুমতাৰী উৰফে ফেৰেংগা বসুমতাৰীয়ে এটা অভিযোগ আনিছে যে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলটো বংগ কৰি পেলাই বিজেপিৰ চামিল হোৱাৰ কাৰণে পৰিকল্পনা কৰি আছে। এনেকা এটা অপপ্ৰচাৰ ফেৰেংগা ডাঙৰীয়াই সংবাদ মাধ্যমৰ দ্বাৰা অতি ৰাইজক ওচৰত সেইখিনি কথা ৰাখিছে। আমি ক'ব বিচাৰিছোঁ ফেৰেংগা বসুমতাৰী বিটিচিৰ ইএম তেখেতে যাহা কথা বেছলেছ অযুক্তি আৰু বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱাৰ নাম্বাৰ 1 মানুহজন হ'ল বিটিচিৰ ইএম ফেৰেংগা বসুমতাৰী। তেখেতৰ কথা কোনো মূল্য নাই, বেছলেছ যুক্তি, খালি অপপ্ৰচাৰ কৰিব জানে। নিজৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত বা যিখিনি কাম হৈ আছে এতিয়া বন ধ্বংস কৰাৰ বা হাতী মানুহৰ সংঘাত, এই সমস্যাবোৰ তেখেতে সমাধান কৰিব পৰা নাই। আৰু আমি জানিব পাৰিছোঁ সেইদিনা বিপিএফ দলৰ পৰা কাম্পা বৰগোহাঞি ছাৰে যেতিয়া UPPL দলত যোগদান কৰিছে তেতিয়াৰ পৰা তাৰ মূৰত অলপ চিন্তনীয় বিষয়টো সোমাই পৰিছে, যাৰ কাৰণে যাহা কথা বকি পেলাই আমাৰ বিপিএফ দলক বদনাম কৰাৰ কাৰণে ফেৰেংগা ডাঙৰীয়াই চেষ্টা কৰি আছে। আমি এইটো অনুভৱ কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰে একজন যোদ্ধা। তেখেতে ভাল হওক বেয়া সময় হওক সকলো টাইমত নেতৃত্ব দি পেলাই সন্মুখৰ পৰা নেতৃত্ব দি পেলাই এই অঞ্চলত ৰাইজৰ কাৰণে কাম কৰি অহা এজন ব্যক্তি। যেতিয়া সেই অঞ্চলত আন্দোলন হৈছিল বা বিটিচি চলা সময়তো যিখিনি সমস্যা সৃষ্টি হৈছিল সেই সময়তো হাগ্ৰামা মহিলাৰী ছাৰে গধুৰ দায়িত্ব লৈ পেলাই আমাৰ বিটিচি বাকী ৰাইজৰ অভাৱ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে দায়িত্ব লৈ পেলাই ৰিস্ক লৈ পেলাই কাম কৰি অহা ব্যক্তি। আৰু আগন্তুক দিনতো বিপিএফ দলক নেতৃত্ব দি পেলাই হাগ্ৰামা মহিলাৰী ছাৰে সেই অঞ্চলত ৰাইজৰ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে অহৰহ কাম কৰি আছে। আৰু বিপিএফ দল সদায় জীয়াই থাকিব, হাগ্ৰামা মহিলাৰী যে সদায় নেতৃত্ব দি পেলাই অঞ্চলৰ ৰাইজৰ সমস্যাবোৰ সমাধান কৰি থাকিব, সেইখিনি কথা আমি ৰাইজক জনাইছোঁ।